रायजोनि गुबुन गुबुन जिल्लाफोराव राननानै होनाय बायदिनो दिनै बाक्सानि बरमायाव फरायसाफोरनो डक्टर बनिकान्त काकति रोंगौथि बान्थानि स्कुटिखौ राननानै होदों। बाक्सा जिल्लानि बरमा फरायसालिमानि नब्लाङाव खुंफुंनाय आसाम सरकारनि जौसिन सोलोंथाइ बिफाना 2022 मायथाइनि गोजौसिन फरायसालिनि आनजादाव 60 जौखोन्दो मोननाय फरायसुलि आरो 75 जौखोन्दो मोननो हानाय फरायसुलाफोरनो स्कुटिखौ राननानै होयो। बरमायाव दिनै सा 1035 फरायसुला फरायसुलिफोरनो बे बान्थाखौ राननानै होनाय जायो। मिथिनाय बादिब्ला बाक्सा जिल्लानि सा 693 आरो तामुलपुर जिल्लानि सा 342 फरायसाफोरनो स्कुटि बान्थाखौ राननानै होदों। बान्था राननाय हाबाफारियाव केबिनेट मन्त्रि इउजि ब्रह्म, मन्त्रि नन्दिता गारला सा, जिल्ला बेंगिरि एमएलए भूपेन बर', जलेन दैमारी, बिटिआरनि मावफुं सोद्रोमा राकेश ब्रह्म, गोरोसाम दासमोनहा भाग लायो। অসম চৰকাৰে এইটো প্ৰায় 3 বছৰ ধৰি এই আঁচনিটো দি আছে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত আৰু বনিকান্ত কাকতি বঁটা বুলি আৰু তেওঁৰ ক্ৰাইটেৰিয়াবিলাক আপোনালোকে জানে কেনেকৈ দিয়া হয়। এই বছৰ আমি ল'ৰাবিলাককো দিছোঁ, সংখ্যা কম ঠিকে আছে, 60% মাৰ্ক কেৰি কৰিব লাগে ছোৱালী হ'লে, আৰু তাৰোকৈ অলপমান তলতটো কনচিডাৰ কৰিব পাৰি যদি অলপ কনচিডাৰেবল কেছ থাকে, আৰু ল'ৰাবিলাকে 75% পাব লাগে। তাৰ মূল উদ্দেশ্যটো হ'ল যে হায়াৰ এডুকেশ্যনটো আমি কেনেকৈ এনকাৰেজ কৰিব পাৰি এমং দ্য গাৰ্লছ ষ্টুডেণ্টছ, এইটোৱে বেছিক অবজেক্টিভ আছিল, এতিয়া জেনেৰেলাইজ কৰি দিয়া হ'ল। তো এই আঁচনিয়ে ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট উৎসাহ যোগাব আৰু সহায়ো কৰিব। অকল এইটোৱে মোৰ আহ্বান, আজি আঁচনিবিলাকতো চলি থাকিব আৰু বঁটামূলক যিটো এটা আঁচনি সেইটোতো চলি থাকিব চৰকাৰৰ তৰফৰ পৰা। এতিয়া কিন্তু আমাৰ যিবিলাক জিলাত এইখিনি স্কুটি বিতৰণ আঁচনি আমি দিছোঁ, তাৰ পৰা আমি গম পাইছোঁ যে কোন জিলাৰ ষ্টেটাছটো কোন পৰ্যায়ত আছে এডুকেশ্যনৰ, যিটো কোৱালিটি এডুকেশ্যনৰ কথা। বাক্সাটো খুব বেয়া অৱস্থাটো নাই, আমি কোনোদিন টপতো যাব পৰা নাই বাক্সা জিলা হিচাপে, কিন্তু এভাৰেজলি বাক্সাই ডুইং ৱেল। আৰু সেইটো আমি বিচাৰোঁ যে বাক্সা জিলাও এদিন অসমৰ ভিতৰত শীৰ্ষস্থান দখল কৰক। ইয়াৰ পৰা বহুত ভাল মানুহ ওলাইছে, প্ৰশাসনিক বিষয়া ওলাইছে, ইঞ্জিনিয়াৰ ডক্টৰ ওলাইছে, আৰু যিবিলাক IIT ষ্টুডেণ্ট বা ডক্টৰ চবতে ওলাই গৈছে, আৰু খুব ডাঙৰ ডাঙৰ কোম্পানীবিলাক কাম কৰা মানুহ, আৰু স্পৰ্টছত বিশেষকৈ স্পৰ্টছ আৰু লিটাৰেচাৰত বাক্সা জিলাৰ পৰা যথেষ্ট প্ৰতিভাৱান ব্যক্তি ওলাই গৈছে। তথাপিও আমাৰ বহুত কৰণীয় কাম আছে। এই ক্ষেত্ৰত চব ছাত্ৰ ছাত্ৰীসকলৰ লগতে অভিভাৱক আৰু প্ৰশাসনিক বিষয়া আৰু আমি চবেই একেলগে দায়িত্ব লৈ যদি কাম কৰোঁ, ইয়াত যথেষ্ট বাক্সা জিলাটো অসমৰ ভিতৰত এটা শীৰ্ষস্থান দখল কৰা এটা জিলা হিচাপে উপনীত হ'ব পাৰিব। দুটা বৰ্ষত চৰকাৰে আঁচনিটো দিয়া নাছিলে, যাৰ ফলত ছাত্ৰীবিলাকে ৰাজপথতো আন্দোলন কৰিছিল স্কুটিৰ কাৰণে। নাই, এইটো সমস্যা কোভিড কালৰ সময়ত বহুতখিনি এটা সমস্যা আহি গ'ল। এতিয়া নতুন চৰকাৰে নতুন এটা সিদ্ধান্ত লৈছে, এইটো আকৌ আমি আৰম্ভ কৰিলোঁ। কিন্তু কথাটো হৈছে কি, আমাৰ মানসিকতা এনেকুৱা হ'ব নালাগে, কাৰণ যুগ পৰিৱৰ্তন হৈ আছে। যোৱাকালিলৈকে আমি লেপটপ দিছিলোঁ, আজি স্কুটি দিছোঁ, আৰু আমাৰ মন্ত্ৰী মহোদয়া নন্দিতা গাৰ্লচাই কৈছে যে 10 বছৰৰ পিছত কি আহিব সেইটো কোনেও ক'ব নোৱাৰে। এই মানসিকতা আমি ল'ব নালাগে। চৰকাৰে যিখিনি দায়িত্ব আমি পালন কৰিব লাগে কৰি আছোঁ, কিন্তু ছাত্ৰ ছাত্ৰীসকলে নিজৰ কেৰিয়াৰ গঠন কৰাৰ ক্ষেত্ৰত আমি কোনোবা এটা ফেক্টৰৰ ওপৰত ডিপেণ্ডেণ্ট হ'ব নালাগে যে এইটো হ'লেহে আমি ভাল কৰিম। এই মানসিকতাটো আমাৰ কাৰণে খুব ভাল হয়। কৰা নাছিলোঁ যে পালোঁ, চব থেংকছ মোৰ মাকে আৰু মোৰ পেৰেণ্টছকে থেংকছ ক'ব কৈছোঁ। I want to be a businessman. I'm a businesswoman, I'm sorry. I want to be a big businessman. I'm a woman. So I was not expecting this, so very much happy. আজি বহুত ভাল লাগিছে। প্ৰথমতে মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ এই আঁচনিৰ জৰিয়তে আমাৰ দৰে বহুতো ছাত্ৰ ছাত্ৰীক উৎসাহ যোগাইছে ভৱিষ্যতে আগুৱাই যোৱাৰ বাবে। আজি মই বহুত সুখী। মই কিতাপ পঢ়ি ভাল পাওঁ। মই চিভিল সাৰ্ভিস एग्जाम দিব বিচাৰিম। गोसो गुदुं गलादारफोरनि थाखाय मोनसे मोजां खौरां।
अदालगुरिनि रौता सारियालियाव खुंनो लानाय मिरु एबसुनि 50 बोसोरसालिया जथुमायाव एग्जिबिशननि थाखाय गलादारफोरनिसिम जर'खा फोसावनाय। फैगौ 2023 मायथाइनि 26, 27, 28 आरो 29 जानुवारियाव खुंनो लानाय मिरु एबसुनि बोसोरसालिया जथुम्मायावनो बायदि रोखोमनि मुवा बेसादफोरखौ दिन्थिफुंगोन एग्जिबिशन। बे एग्जिबिशनावनो आबादारि, हेन्डलुम, टेक्सटाइल, फिचारि आरो हारिमु बायदि बायदि आयदाफोरखौ दिन्थिफुंनो थांखि लादों बानजाय आफादा। बेनिखायनो गोसो गुदुं सुबुं एबा गलादारफोरा एग्जिबिशनाव गला हाफैनो हागोन आरो गला होनायनि सोमोन्दै आबुं बाथ्राखौ मिथिनोब्ला नैबे मबाइल नम्बर 9365245137 आव थोंजों सुलाद लानो हागोन।